হেল্ল' গাইজ, তোমালোক ভালে ভালে আছা? সকলোৱে ভালে ভালে কুশলে থাকক। যোৱাকালিতো আমি সৰস্বতী পূজা চালোঁৱেই আৰু সকলোৱে মিলি জুলি একত্ৰিত হৈ পেলাই। যোৱাকালি মোক এজন বন্ধুৱে ক'লে আৰু যে ধ্ৰুৱ, তুমি ইউটিউবৰ বাহিৰে আৰু ঘৰত কি কৰা? মই কৈছোঁ যে মোৰ এখন ফাৰ্ম আছে, তাত গৰু ছাগলী আৰু মোৰ অলপকৈ হ'লেও অলপ কৰিছোঁ আৰু মই বিকিবও পাৰোঁ আৰু খাবও পাৰোঁ। শাক পাচলি আছে, জলকীয়াৰ গছ আছে, মোৰ এটা পুখুৰীও আছে। মই আপোনালোকক দেখুৱাই আছোঁ এয়া মোৰ হ'ল এই জলকীয়াৰ এইবিলাক লাইন লাইনকৈ শাৰী শাৰীকৈ দিছোঁ। সকলোৱে কৰিব পাৰে এনেকৈ। এয়া গোবৰৰ দাম, ইয়াৰ কেৱল মোৰ গোবৰে চব ইউজ কৰা হয়। এইবিলাক শাক হৈছে লাই শাক, পালেং শাক। তাৰপিছত এয়া আপোনালোকক দেখুৱাই আছোঁ, এইটো কদ্দহীৰা জলকীয়াৰ পুলি। এইবিলাক 1.5 ফুট 2 ফুট এনেকুৱাকৈ দিছোঁ। ইয়াত মোটামুটি 50-60টা পুলি ৰুই দিছোঁ ইয়াত। হ'ব আৰু 1 মাহ 2 মাহৰ পাছত এইবিলাক ডাঙৰ হ'ব। এয়া মোৰ গোবৰৰ দাম। এই গোবৰ সাৰৰ পৰা এইবিলাক কৰা হয়। এইবিলাক ফুল দিছোঁ, এইফালে ফুল আছে। এইফালে আমাৰ এইটো হ'ল লাই শাক। এইটো কেনেকুৱা হয়, গাহৰি মাংস আনিব, গাহৰি মাংস আনি ইয়াত ধুনীয়াকৈ এই লাই শাকৰ লাই শাকৰ যিটো সুগন্ধ আছে, এই সুগন্ধি এইবিলাক পাত হয়। মই আপোনালোকক দেখুৱাই দিছোঁ। লাই শাকৰ পাত এনেকুৱা পাত আপুনি যেতিয়া গাহৰি মাংস বনাব তেতিয়া একদম এনজয় কৰি খাব পাৰিব। বিৰাট মস্তি হয়, এটা চেণ্ট ওলায় ইয়াৰ লাই শাকৰ, ধুনীয়া চেণ্ট ওলায়। এই আপোনালোকক দেখুৱাইছোঁ মই। আৰু আছে মোৰ ইফালে চুকা শাকবোৰ ফুলিছে। যি নহয় মই বেপাৰীক দিছোঁ চুকা শাক। এই চুকা শাক অলপ জংঘল হৈছে, এই চুকা শাকবিলাক ফুলিছে। আৰু এইবিলাক লাই শাক দিছোঁ মই। লাই শাক আছে ইয়াৰ লগতে, এয়া লাই শাক এইবিলাক। আৰু মই আপোনালোকক দেখুৱাই আছোঁ এইবিলাক। এই হ'ল ৰঙালাও। যদি আপোনালোকৰ ঠাইত বান্দৰ বহুত হয় আৰু বান্দৰ যদি আপোনালোকৰ ঠাইত আছে, তেনেহ'লে কি কৰিব, এনেকুৱাকৈ জংঘল ৰাখি দিব। তাৰপাছত আপোনাৰ যি বাঁহৰ আগলি যি আছে, এই বাঁহৰ আগলিবিলাক এনেকুৱাকৈ পেলাই থৈ দিব, জংঘলবিলাক ৰাখি পেলাই। তাৰপাছত যেতিয়া লাও লাগিব, ৰঙালাও হওক পানীলাও হওক লাগিব, তাত তলত যাব, তেতিয়া বান্দৰে বিচাৰি নাপায়। তেতিয়া আপোনালোকে খাবও পাৰিব আৰু বিকিবও পাৰিব সময় অনুযায়ী। এতিয়া আপোনালোকক দেখুৱাইছোঁ মোৰ এই বেঙেনা মোটামুটি 60-70ডাল বেঙেনা আছে। মই খাওঁ, বিক্ৰীও কৰোঁ, এইটো লাজ কৰাৰ কথা নহয়। মই যি নেকি গাঁৱৰ ল'ৰা হয়। এইবিলাক এয়া বেঙেনা, এই চাই লওক, শাৰী শাৰীকৈ দিছোঁ। চাৰিওফালে আপুনি যাব পাৰে, সুন্দৰ বেঙেনা। এয়া চাই লওক, যোৱাকালি বিক্ৰী কৰিলোঁ, 10 কেজি 12 কেজিমান হ'ব। এয়া বেঙেনা খেতি। এইবিলাক লাও দিছোঁ মই, লাও ছিঙিলোঁ মই 50-60টামান লাও ছিঙিলোঁ, আৰু আছে অলপ। এইবিলাক ছিঙিম আৰু পিছত, ছিঙিব হোৱা নাই। এয়া আপোনালোকক দেখুৱাই দিছোঁ। আৰু এইবিলাক জলকীয়াৰ পুলি লাইন লাইনকৈ দিছোঁ। এইবিলাক জলকীয়াৰ পুলি। আৰু ইয়াত মোৰ এইটো ফাৰ্ম হয়, ইয়াত ছাগলী পোৱালিবিলাক আছে ভিতৰত। এতিয়া মই গাখীৰ খুৱাব লৈ যাম আৰু ছাগলীৰ পোৱালিবিলাক। আৰু এইডাল হ'ল তিতকেৰেলা, মোৰ ঘৰত খোৱাৰ কাৰণে এইডাল লাগি আছে। এইবিলাক তিতকেৰেলা লাগি আছে, বহুত লাগিছিল, খালোঁ, কিছু খালোঁ। এইবিলাক লাগি আছে, এয়া তিতকেৰেলা পূৰা লাগি আছে। এইবিলাক ডাঙৰ হৈ আছে, খাই আছোঁ। তাৰপাছত আপোনালোকক মই আৰু দেখুৱাই আছোঁ, বহুত বিভিন্ন ধৰণৰ কল খেতি আছে মোৰ, পুখুৰী এটা আছে। কিন্তু মোৰে ভাগ্য বেয়া, পুখুৰীত বানপানী হৈ গ'লে 2বাৰমান মোক বহুত ক্ষতি কৰিলে। আৰু এয়া ফুলনি দিছোঁ। হাজাৰক মোৰ ফাৰ্মত এখন ফুলনি যদি নাথাকে তেতিয়া বেয়া লাগে। এয়া চাই লওক ফুল, এইটো ফুল বহুত পূজাত লাগে, সুন্দৰভাৱে মই ইয়াত কৰি দিছোঁ। এইবিলাক জলকীয়া আছে। এইটো মোৰ 3টা গেট আছে। সিফালে মেইনত গেট এটা আছে, মাজত এটা আছে, আৰু এইটো ছাইডত গেট আছে। আৰু এয়া আপোনাৰ সকলো পূজাতে লাগে অপৰাজিতা ফুল। এয়া অপৰাজিতা ফুল। আৰু আমাৰ এই হাঁহবিলাকে হাঁহবিলাকে আটা ভাৰি আছে। এই চাক, আধাৰ লাগে ইহঁতক। মই এতিয়া নিদিওঁ সিহঁতক, ৰাতিপুৱা 8:30 বজাত দিওঁ, আৰু ইভিনিং 3 বজাত, 3:30 বজাত আৰু বা 4 বজাত দি দিওঁ। এইটো হৈছে মোৰ পুখুৰী। এইটো চাই লওক, ইয়াত কল আছে, বগৰী আছে, বেদনাৰ গছ আছে। আপোনালোকক দেখুৱাই আছোঁ, আহক আপোনালোক, আহি থাকক, চাওঁ আমি। বাৰু মোৰ সৰুকৈ হ'লেও খেতিখন মই আপোনালোকক দেখুৱাইছোঁ। সকলোৱে এইবিলাক চাই অলপ ভাল পায়, প্ৰকৃতিৰ বস্তু। এয়া কুঁহিয়াৰ দিছোঁ, এয়া কুঁহিয়াৰৰ খেতি। এয়া কুঁহিয়াৰ, যোৱা বছৰৰ তাৰে পৰিবছৰ মই ভাল বিক্ৰী কৰিছোঁ, ভাল অলপ পৰিমাণৰ পইচা পাইছোঁ।
এয়া আম দিছোঁ, এইডাল যিডাল গুৱাহাটী আম বুলি কয়। মই এইটো পুলি আনিছোঁ, উদি হয় এইটো। আনিছোঁ বহুত দিছোঁ আৰু এনেকুৱা এইবিলাক দিছোঁ। এইবিলাক কলৰ বাগান মোৰ পুখুৰী পাৰত চব কলম। এইবিলাক হ'ল মোৰ নেমু টেঙা, প্ৰায় মোৰ 60-70 জোপা নেমু টেঙা আছে। এইটো হৈছে মোৰ ফিচাৰী, এটাত কি মাছ আছে কি নাই গম নাপাওঁ আৰু হয়। এইডাল বেদনা গছ, এইডাল বেদনা গছ, সিফালে সৌফালে আছে, এইফালে বেদনা গছ আছে। আৰু এইবিলাক এইয়া চাই লওক, মই পাৰে আহিছোঁ, জংঘলবিলাক হ'ব নিদিওঁ, মই মানুহ লগাই পেলাই সেইবিলাক। এইডাল হৈছে মধুৰি, গৰমৰ সময়ত লাগে, এতিয়া কম লাগিছে অলপ অলপ। এতিয়া এইবিলাক বিকিলেও মই পইচা পাওঁ অলপ, মানে হাত খৰচটো হৈ থাকে আৰু। এইবিলাক টেঙাবিলাক এতিয়া মানে অফ চিজন হৈছে, কিছু লাগি আছে, এইবিলাক টেঙা লাগি আছে। এয়া আপোনালোকৰ চাওক, এইয়া বেদনাৰ গছ, প্ৰায় 15-20 জোপা বেদনা গছ আছে। এইবিলাক নেমু টেঙা হয়, ইলাচি টেঙা হয় এইটো ইলাচি টেঙা হয় মোৰ। তাৰপাছত এই বেদনাৰ গছ, এইবিলাক দেখিছে। কল বহুত আছিলে মোৰ, মানে বানপানীত বহুত ক্ষতিসাধন হৈছে মোৰ। এয়া লেবু টেঙাইটো হ'ল লেবু টেঙাইটো। তাৰপাছত আপোনালোকক দেখুৱাই আছোঁ, এয়া হ'ল অপৰাজিতা ফুল। অপৰাজিতা ফুলটো অলপ কমি গৈছে, ঠাণ্ডাৰ বতৰ ফুল কমি যায়। এয়া মোৰ পুখুৰী পাৰ, এইটো হয় পুখুৰী পাৰে আহিছোঁ আমি। এইবিলাক কলৰ খেতি হয়, মোৰ কলৰ বাগান। আৰু তাতকৈ ইমপ্ৰেছ আপোনালোকৰ একদম দেখিলে জিভাৰ পানী ওলাই যাব, এনেকুৱা বস্তু এটা দেখাই আছোঁ হা, বগৰী। সকলোবিলাক ছোৱালীবিলাকেতো বেছি ভাল পায় আমাৰ ল'ৰাতকৈ হা। এয়া আমাৰ লেবু টেঙা, এইবিলাক ইলাচি টেঙা হয়, এইটো ইলাচি। এইটো চেণ্টটো কিবা সুগন্ধটো একদম সুন্দৰ আৰু। আহক বাৰু আমি চাই থাকোঁ, আহক মোৰ লগত আহক, চাওক। এইডাল হৈছে গোল নেমু, এইডাল হৈছে গোল নেমু গছ। বহুত লাগে আৰু গৰমৰ দিনত। এই হৈছে তুলসীৰ গছ, মানে আমাৰ ইয়াত গাঁৱত পূজা পাতল পাতিলে মানে জানে আৰু যে ধ্ৰুৱৰ ঘৰত সকলোখিনি বস্তু পায়, সেইকাৰণে আপোনালোক দেখুৱাই আছোঁ। এডাল হ'ল বেদনাৰ গছ, ইয়াত প্ৰায় লাগিছিল 30-40টামান বেদনা লাগিছিল, তাতো লাগিছিল। কিন্তু চবতচে ইমপ্ৰেছ আপোনালোকে চাই থাকক, এই বগৰী দেখিছে আপুনি? চাই লওক এয়া বগৰী গছ, কি মজা। এইটো চাই লওক, মই ছিঙিছোঁ, আপোনালোকক দেখাই দিছোঁ, খাই লওঁ, মজা। চাই লওক, বগৰী লাগি আছে, পকি আছে এইবিলাক। আৰু এইটো হৈছে আমাৰ জান, মইতো হাঁহবিলাক দেখালোঁ আৰু। তাত আছে মোটামুটি 20-30টা হাঁহ আছে। আৰু আমাৰ এইটো জান হয়, এইটো জান এনেকৈ যায় বিলৰ পৰা ডাইৰেক্ট আমাৰ নদীত পৰে। এয়া আপোনালোকক আহি থাকক, আপোনালোকক দেখুৱাই আছোঁ মই। এয়া হৈছে বগা গোলাপ ফুল আছে ইয়াতে। আৰু বহুত আছিলে, মানে বানপানীত মোৰ বহুত ক্ষতিসাধন হৈছে। ইয়াতে আছিল ৰঙা গোলাপ, এডাল মৰি গৈছে। এয়া হৈছে মোৰ একদম পূৰা গোল নেমু টেঙা হয়। আপুনি গৰমৰ দিনত টেঙাৰ জুচ বিৰাট ভাল লাগে। আৰু এইডাল হ'ল, এই প্ৰায় 3-4ডালমান গছ আছে। গৰমৰ দিনত প্ৰায় মই বহুত বিক্ৰী কৰোঁ। আৰু আমাৰ ইয়াত বেপাৰী আছে, বেপাৰী লৈ যায় 10-15 কেজিকৈ, মানে 2 দিনৰ মূৰে লৈ যায়। আপোনালোকক দেখুৱাই আছোঁ। এয়া মধুৰি, এইবিলাক ঠাণ্ডাৰ দিনত লাগিছে, গৰমৰ দিনত বেছি লাগে। এতিয়া কম চিজনটোত এতিয়া হোৱা নাই। এইবিলাক চাই লওক, এডাল আম গছ হয়, এডাল লেচু হয়। মোৰ ইয়াত সকলো ধৰণৰ বস্তুৱেই আছে, আপোনালোকক দেখুৱাই আছোঁ। আৰু এইডাল হৈছে উৰহি, আপোনালোকে কি কয় গম নাপাওঁ। উৰহি এডাল প্ৰায় বিক্ৰী কৰোঁ মই। এইবিলাক লাগি আছে, এইবিলাক আমাৰ বেপাৰীয়ে ঘৰত আহি লৈ যায়। ইমান আছে। এইডাল হৈছে বৰকচু, এইডাল মানে বিয়া বাহুতো দিয়া হয়, এইটো দিয়া হয় কচু। এই ঠাৰিডাল দিছে, এই ঠাৰিডাল চচটো পেলাই ইয়াত চব্জিত ব্যৱহাৰ কৰা হয়। আৰু এই ফুলো গছবিলাক দিছিলোঁ, এতিয়া অক্সিজেন হৈছে, মৰি গৈছে। এইবিলাক কুঁহিয়াৰত দিছোঁ নতুনকৈ। এয়া আম গছ এডাল, গুৱাহাটী আম গছ এডাল, আপোনালোকে দেখা পাইছে। এইটো উদি আনিছিলোঁ, প্ৰায় অহা বছৰ লাগে, এইবাৰ নালাগে, অহা বছৰ লাগিব। এয়া মধুৰি, এইটো হ'ল ৰঙা মধুৰি। ইয়াৰ ভিতৰত কালাৰটো হয় ৰঙা, একদম সুন্দৰ, মানে বহুত লাগে। এতিয়া অক্সিজেন হৈছে, এইটো কম পৰিমাণত লাগি আছে। যেতিয়া গৰমৰ দিনত আহিব, তেতিয়া আপোনালোকক মই নিশ্চয় দেখুৱাম কেনেকুৱা লাগে। আপোনালোকৰ টিয়া চৰাই পূৰা ফুল হৈ থাকে। আৰু বেলেগ ধৰণৰ চৰাইবিলাক আহে, বাদুলি আহে, বান্দৰ আহে। এয়া মোৰ এইটো পুখুৰী,
আপোনালোকক মই আজি দেখুৱাইছোঁ মই ঘৰত কি কি কাম কৰি থাকোঁ। ইউটিউবৰ বাহিৰে মই আৰু অইন ধৰণৰ কাম কৰি থাকোঁ। এয়া আপোনালোকক মই দেখুৱাই দিছোঁ। এইটো পুখুৰী মোৰ। ইয়াত মানে জীৱ মাছ যদিও নাই, ইয়াত কাৱৈ, মাগুৰ, শিঙি, শ'ল এইবিলাক মাছ আছে। এয়া দেখুৱাই দিছোঁ আপোনালোকক। এইটো প্ৰায় 2.5 বিঘাৰ এইটো ফিচাৰী হয় মোৰ। এইটো বাউণ্ডেৰীটো বহুত ডাঙৰ হয়, কম্পাউণ্ডটো মোৰ বহুত ডাঙৰ। আৰু পিছফালে আছে মোৰ বেঙেনা খেতি। এয়া আপোনালোকে চাই লওক, পূৰা লাইন কৰি দিয়া আছে। এইবিলাক জানৰ পাৰত পূৰা দিয়া আছে, বেৰ দিয়া আছে, যাব নোৱাৰি। আৰু আমাৰ এইটো হয় জান। এই জানৰ পানীটো খেতি কৰাৰ সময়ত মানে বিলত পৰে এইটো। আৰু আমাৰ সৌহান পথৰ বহুত বিঘা ডাঙৰ সেই আছে। আৰু বিলত সেয়া আমাৰ ইয়াৰ পৰা অলপ কম দেখা পায়। মিচিং লগাই আছে, বিলখন সিঁচি আছে, আৰু পানীটো আহি পেলাই আমাৰ জানটোত পৰি যায়। আৰু এয়া গৰু ছাগলীবিলাক মোৰ এইবিলাক গোটাই আপোনালোকক দেখুৱাই আছোঁ। এইবিলাক এই যে ডাঙৰ গৰুটো আছে সেইটো হৈছে আমাৰ। বহুকেইটা আছে মোৰ। এই ছাগলীবিলাক এৰি দি থৈছোঁ। পোৱালিবিলাক মই ঘৰতে ৰাখি থৈ দিছোঁ, কাৰণ পোৱালিবিলাক কুকুৰ আছে বহুত। আমাৰ ইয়াত কুকুৰ বহুত আছে। কুকুৰে বহুত অনিষ্ট কৰে, ছাগলী পোৱালিবিলাক ধৰি পেলাই খাই পেলাই। এয়া চাই লওক, এয়াইতো মোৰ পুখুৰী। 2.5 বিঘাৰ পুখুৰী, বেছি ডাঙৰ নহয়। নহ'লেও মানে মই খাব পাৰোঁ, মাছখিনি খাব পাৰোঁ, নিকিনাকৈ খাব পাৰোঁ। আৰু আপোনালোকেও চেষ্টা কৰিলে এনেকুৱাকৈ পুখুৰী বনাই ঘৰৰ মাছ খাব পাৰিব। এইডাল হৈছে ধতুৰা। এয়া শিৱ পূজা আহি আছে। ধতুৰাৰ বহুত অভাৱ হয়। মই এইটো বুলি ৰাখি দিছোঁ এনেকৈ। আৰু আছে ছাইডৰ ফালে আছে। মই এনেকৈ ৰাখি দিছোঁ, আৰু কাৰোবাক লাগিলে মই ইয়াৰ পৰা দি দিওঁ। আৰু হয় ইয়াৰ ফুলটো, এয়া ফুল, এইটো ফুল হয়, এইটো গোট হয়। ইয়াৰ যিকোনো বস্তু এটা দিলে শিৱৰাত্ৰি পূজাৰ দিনা শিৱ বাবাই বহুত আশীৰ্বাদ দিয়ে। আৰু মোৰ এই চেনেলটো আপোনালোকে নিশ্চয় চোৱাবিলাকে চাই আছে, আৰু নোচোৱাবিলাকো চাওক। দাদা বন্ধু সকলো ভাই মাতৃসকলে চাওক। আৰু আপোনালোকে এই চেনেলটো দেখা পাইছেই। এয়া মোৰ সৌন্দৰ্য। এইটো পাৰ হয়, ইয়াত আছে কুঁহিয়াৰ আছে, কল আছে, জামুৰ গছ আপোনালোকক দেখুৱাই নাছিলোঁ। এই জাম গছ আছে। এই জাম গছ প্ৰায় মোৰ 15 ডালমান আছে ইয়াতে। সৰু হৈছে। আৰু এইবিলাক 2 বছৰ পাছত লাগিব। এইবিলাক কুঁহিয়াৰ। এয়া পূৰা ডিচিপ্লিন হিচাপত দিছোঁ। আৰু আপোনালোকে এই চেনেলটো চাই কেনে পালে কমেণ্টত জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ আমি অসমীয়া ল'ৰা আগুৱাই গ'লে আপোনালোকৰো নাম থাকিব, লগতে আমাৰ অসমৰো নাম থাকিব। এয়া চাই লওক, এইডাল হ'ল পুৰা কল বুলি কয়, আৰু কিছুমানে বেলেগ ধৰণৰ বেলেগ বুলি কয়। আৰু এই পুৰা কল বুলি কয়। এইবিলাক মানুহ অতিথিক দিয়া যায়, যাচা দিয়া যায়। আৰু বেঙেনা এইবিলাক দি দিওঁ। এইবিলাক জামৰ গছ। এয়া জামৰ গছ, আপোনালোকে চাই লওক, জাম। এয়া কল, এয়া এতিয়া আহিব। এই পানকাউৰি আহি পৰিছে নহয়। মাছবিলাক খাই যায়। এই পানকাউৰি, এতিয়া সৌন্দৰ্য। আপোনালোকে এই ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে, আৰু কমেণ্টত জনাব। ভুল হ'বও পাৰে, নতুন ইউটিউবাৰ হয়, ইয়াত কিবা ভুল হ'বও পাৰে মোৰ। নিশ্চয় আপোনালোকে জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট নিশ্চয় কৰিব। এয়া আপোনালোকক দেখুৱাই আছোঁ, ভালে বেয়াই দেখুৱাই আছোঁ। আৰু আমাৰ উঠি অহা যুৱক যুৱতীবিলাকেও চেষ্টা কৰিলে পাৰে। এনেই থকাতকৈ সময়সন্ধি এনেকুৱা ঠাইত আহিলে ভাল লাগে। আপোনালোকৰো ভাল লাগিব। আহিলে কেতিয়াবা আহিব মোৰ এই ফিচাৰীটো চাবৰ কাৰণে। পাৰ্কটোত বহুত ধৰণৰ বস্তু দিছোঁ, চাই ভাল পাব। আৰু ফাৰ্মখনত আহি পেলাইও চাব পাৰিব। গৰু ছাগলী হাঁহ এইবিলাক। এই হাঁহবিলাক ইয়াত মানে আধাত দিছিলোঁ, আধাত দি তাত থাকে। আধাটো আৰু মানে ইহঁতৰ যিটো গোবৰ আছে, এই গোবৰটো পুখুৰীত পৰে, মাছবিলাক ডাঙৰ হয়। ধন্যবাদ, চি ইউ।